মানুহৰ সবাতোতকৈ ডাঙৰ শত্ৰুটো হৈছে খং। সেইকাৰণে মানুহে নিজৰ খং নিয়ন্ত্ৰণত ৰাখিব লাগে। মানুহৰ সন্দেহ নামৰ অভ্যাসটো সকলোতকৈ ভয়ানক অভ্যাস, কিয়নো তাৰ পৰা যিকোনো সম্পৰ্ক বৰবাদ কৰি দিব পাৰে। এই সংসাৰত তিনিটা বস্তু দীৰ্ঘ সময়লৈকে লুকাই থাকিব নোৱাৰে। এইবোৰ হৈছে সূৰ্য, চন্দ্ৰমা আৰু সত্য। এয়া বিশ্ব ব্ৰহ্মাণ্ডৰ সত্য কথা হয়। ক্ৰোধক মৰমেৰে, বেয়াক ভালেৰে, স্বাৰ্থপৰতা কৰুণাৰে আৰু মিছলীয়া ব্যক্তিক সত্যৰে জিকিব পাৰে। অজ্ঞানী ব্যক্তি গৰুৰ সমান হয়। তেওঁ জ্ঞানত নহয়, মাত্ৰ আকাৰতহে ডাঙৰ হয়। খং মনত ৰখাটো গৰম কয়লাক আনলৈ দলিয়াবৰ কাৰণে হাতত ৰখাৰ নিচিনা হয়। তাত মানুহে নিজে নিজকে জ্বলাই থাকে। অকলে টকাটো বহুত ভাল, সেইসকল মানুহৰ লগত টকাতকৈ যিসকলে আপোনাৰ প্ৰগতিৰ ৰাস্তাক বাধা কৰে। তুমি তোমাৰ ভৱিষ্যত চিন্তা নকৰিবা, মাত্ৰ বৰ্তমানত জীয়াই থাকক আৰু বৰ্তমানক ইমপ্ৰুভ কৰি থাকক। তোমাৰ ভৱিষ্যত নিজে নিজে উন্নতি হ'ব। যদি আপুনি সেইবোৰ বস্তুক সন্মান নকৰে, যিবোৰ বস্তু আপোনাৰ লগত আছে, তেনেহ'লে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। সত্যক আপোনাৰ জন্মভূমি বনাওক, সত্যক আপোনাৰ ঘৰ বনাওক, কিয়নো এই সংসাৰত তাতোতকৈ ডাঙৰ ঘৰ ক'তো নাই। আপোনাৰ কাম হৈছে নিজৰ পচন্দৰ কাম বিচৰা। নিজৰ পচন্দৰ কাম বিচাৰক আৰু যেতিয়াই সেই কাম পাব, তেতিয়া সেই কামত নিজকে সম্পূৰ্ণৰূপে লগাই দিয়ক। সেয়াই সফলতাৰ ৰাস্তা হয়। আপোনাৰ ডাঙৰ ডাঙৰ শত্ৰু ইমান লোকচান কৰিব নোৱাৰে, যিমান আপোনাৰ অনিয়ন্ত্ৰিত ভাৱবোৰ লোকচান কৰে। এটা জ্বলি থকা চাকিৰ পৰা হাজাৰটা চাকি জ্বলাব পাৰে, তথাপিও তাৰ পোহৰ কমি নাযায়। ঠিক তেনেদৰে আমাৰ সুখবোৰক আনৰ লগত বিলালে সুখ বাঢ়িহে যাব, কেতিয়াও কমি নাযায়। আমাৰ দুখৰ কাৰণ কি জানানে? আমাৰ দুখৰ কাৰণ হৈছে ইচ্ছা। আমাৰ ইচ্ছাই হৈছে সকলো দুখৰ কাৰণ। যদি আমি সুখী হ'ব বিচাৰে, তেনেহ'লে ইচ্ছাবোৰক মাৰি পেলাব লাগিব। তেতিয়াই সকলো দুখ অন্ত হৈ যাব। আপুনি যেনেকৈ চিন্তা কৰিব, ঠিক তেনেধৰণেই হয়। সেইকাৰণে ভাল বনিবৰ কাৰণে ভাল চিন্তা কৰক। যিজন ব্যক্তি নিজৰ জীৱনক সাধুতাৰে জীয়াই থাকে, তেওঁ মৃত্যুকো ভয় নকৰে। এয়াই জীৱনৰ সত্য হয়। যদি আপুনি আনৰ কাৰণে চাকি জ্বলায়, তেনেহ'লে এই চাকিৰ পোহৰ আপোনাৰ ৰাস্তাকো পোহৰাব। আনক ঘৃণা কৰে আপুনি, তেনেহ'লে আনেও আপোনাক ঘৃণা কৰিব। ঘৃণাক প্ৰেমেৰে সমাপ্ত কৰিব পাৰে। আপুনি যদি অত্যাধিক খঙাল হয়, তেনেহ'লে এই কথা মনত ৰাখিবা যে নিজৰ খঙৰ বাবে দণ্ড নাপায় আপুনি। আপুনি নিজৰ খঙৰ দ্বাৰাহে দণ্ড পাব। সেয়া নিজৰ খং দমন ৰাখিব। মানুহে যিমানেই বগা হয় দুনীয়া হওক, কিন্তু তেওঁৰ ছাঁ সদায় ক'লা হয়। সেইকাৰণে মানুহে কেতিয়াও অহংকাৰ কৰিব নালাগে যে ময়ে অকল শ্ৰেষ্ঠ বুলি। বিশ্বত অজ্ঞান সবাতোতকৈ ডাঙৰ অন্ধকাৰ হয়। সেইকাৰণে সেই অন্ধকাৰৰ পৰা ওলাবৰ কাৰণে সদায় জ্ঞান বিচাৰিব লাগিব। তেতিয়াহে অন্ধকাৰৰ পৰা ওলাব পাৰিব। এই বিশ্বত যিকোনো বস্তু যিমানেই মূল্যৱান হওক, কিন্তু টোপনি, আনন্দ আৰু শান্তি, এই তিনিটাতকৈ মূল্যৱান একো নাই। আমি নিজৰ দ্বাৰা কৰা ভুলৰ শাস্তি হঠাৎ নাপাব পাৰে, কিন্তু সময়ৰ লগত কেতিয়াবা পায়ে যায়। আপোনাৰ লগত যি আছে তাক ডাঙৰ বনাই নক'ব আৰু আনক ঘৃণা নকৰিব। যিজন ব্যক্তি আনক ঘৃণা কৰে, তেওঁৰ মন কেতিয়াও শান্তি নহয়। কিয়নো সুস্থ এটা শৰীৰতহে
শান্ত মন বাস কৰে। যদি আপোনাৰ সমস্যাৰ সমাধান কৰিব পৰা যায় তেনেহ'লে চিন্তা নকৰিবা, তাৰ সমাধান কৰক। আৰু সমস্যাটো সমাধান কৰিব নোৱাৰে তেনেহ'লে অৰ্থহীন চিন্তা কৰি নাথাকিব। সেইটো আপোনাৰ বাবে লাভজনক নহ'ব। আপুনি যদি শক্তিশালী হ'ব বিচাৰে তেনেহ'লে জ্ঞান আয়ত্ত কৰক। আৰু যদি সন্মান পাব বিচাৰে তেনেহ'লে চৰিত্ৰ শুদ্ধ ৰাখক। যিকোনো মানুহে কৰ্মৰ পৰাহে মহান বনে, তেওঁ জন্মৰ পৰা নহয়।